টিয়কৰ ভগামুখত কোৱাৰেণ্টাইন কেন্দ্ৰত সদ্য ভৰ্তি কৰোৱা গোলাঘাটৰ এজন ব্যক্তিৰ মৃত্যু। যোৰহাট জিলাৰ ভগামুখ আদৰ্শ চিকিৎসালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্ৰত আজি ভৰ্তি কৰোৱা এজন অসুস্থ লোকৰ মৃত্যু হোৱাক লৈ সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনা অনুসৰি আজি বিয়লি প্ৰায় 2 বজাত যোৰহাট জিলাৰ চেলেংহাটৰ ধুদৰ আলিৰ কাষত মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰা হৈছিল 45 বছৰীয়া এজন ব্যক্তি। পিছত 108 জৰুৰী সেৱা যোগে ভগামুখ আদৰ্শ চিকিৎসালয়লৈ অনা লোকগৰাকীয়ে কিছু সময়ৰ পিছতেই মৃত্যুক আকোৱালি লয়। মৃত লোকজনক গোলাঘাট জিলাৰ উৰিয়ামঘাট থানাৰ অন্তৰ্গত লখিমপুৰৰ মৃত টিকেন ৰাভাৰ পুত্ৰ নগেন ৰাভা বুলি চিনাক্ত কৰা হৈছে। নাগালেণ্ডত এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল লোকজন। ইতিমধ্যে ভগামুখ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বুলি জানিবলৈ দিছে। নগেন ৰাভা বোলা মানুহজন প্ৰায় 45 বছৰ বয়স। তেওঁ মানে নাগালেণ্ডৰ কোনোবা এটা অঞ্চলৰ পৰা নামচাং পাহাৰৰ পৰা খোজকাঢ়ি আৰু কিছুমান মানুহৰ সৈতে গোলাঘাটৰ উৰিয়ামঘাটলৈ যাবলৈ বুলি আহিছিলে। আহি থাকোঁতে এতিয়া এই মানুহজন অকণমান শাৰীৰিকভাৱে অসুস্থ, অকণমান দুৰ্বল স্বাস্থ্যৰ। গতিকে তেওঁ ধুদৰালি কোনোবা এটা অঞ্চলত মানে মানুহজন অকণমান ঢলি পৰাদি পৰি গ'ল। তেতিয়া আমাৰ এই প্ৰশাসনৰ মানুহে তেওঁক মানে পালেগৈ, উদ্ধাৰ কৰি পেলাই আমাৰ ইয়ালৈ মানে পঠিয়াই দিলে চিকিৎসাৰ কাৰণে। তাৰপিছতে আমাৰ ইয়াত অহাৰ সময়ত তেনে মাতবোল আছিলে, তেওঁৰ নাম চাম এড্ৰেছ ইত্যাদি আমি ল'লোঁ। লৈ পেলাই এনেই মানুহজন কোনো ধৰণৰ যেনিবা কৰোণা সংক্ৰান্তত মানে তেনেকুৱা একো লক্ষণত ভুগি থকা নাছিলে। মাত্ৰ অকণমান সেই মানুহজন অসুস্থ দুৰ্বল কাৰণে যেনিবা উশাহ নিশাহ লোৱা অলপমান কষ্ট পাইছিল। আৰু হয়তো যোৱাকালিৰ পৰা তেওঁলোকে নাগালেণ্ডৰ পৰা খোজকাঢ়ি ওলাই আহিছিলে, সেইকাৰণে আহাৰ পানীও ঠিককৈ গ্ৰহণ কৰা নাছিলে, সেইকাৰণে বৰ দুৰ্বল হৈ আছিলে। ইয়াত অনাৰ পিছতে আমি এইখিনি ৰেজিষ্টাৰ কৰি পেলাই তেওঁক টিয়কৰ পৰা সাৰংগপাণি শইকীয়াৰ ৰিপৰ্ট লাইভ 365 অসম।